মোৰ গবছাৰ ভিচিডিচিখন মানে ঘোলা কৰিব যদি তেখেতে যদি মোৰ ওপৰত যদি কিবা নিউজ দিব পাৰে তেতিয়া দিয়ক মোৰ কোনো আপত্তি ক'ব লগা নাই কৈছে কি আমাৰ গবছাৰ ভিচিডিচিখন মই ঘোলা কৰি দিম তো তেখেতে কি হিচাপত কথাখিনি ক'লে যে ঘোলা কৰি দিম মই অকল মানে নিজৰ স্বাৰ্থত সিহঁতে মানে আমাৰ দলীয় বদনাম কৰাৰ বিনিময়ত তেখেতসকলে কিয় সেনেকুৱা কাম কৰি আছে মানে শংকৰ ৰাজবংশী দাদাৰ মানে উদ্যোগত তো তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু যদি তেনেকুৱা আছে তেতিয়া দেখাই দিয়ক তেতিয়া আৰু বেছি ভাল হয় কাম কৰাৰ মানে চিষ্টেমত মানে আমি তেতিয়া মানে বেছি গম পাওঁ আমাৰ যিটো শংকৰ ৰাজবংশী দাদাই গবছাৰ ভিচিডিচিক মানে চেলেঞ্জ কৰিছে যে গবছাৰ ভিচিডিচিখন মানে খোলা কৰি দিম মানে খোলা কৰক আপুনি কোনটো এংগলত মানে গবছাৰ ভিচিডিচিখন খোলা কৰিব কৰক মোৰ ক'ব লগা নাই गबसारा भिसिडिसियाव प्रधानमंत्री आवास योजना ग्रामीण बिथांखिनि सायाव माखासे खौरां बिजोङाव अजद दिखांनायनि सायाव खौरां मेल खुंदों शंकर राजबंशीया गबसारा भिसिडिसिखौ गला खालामनो ओंखारनायनि फिननायखौ नागिरदों मासिगिरि लैथोमा बर'आ खायसे प्रधानमंत्री आवास योजना ग्रामीण न'नि खामानिखौ दिन्थिनानै होनायखौ शंकर राजबंशीनिसिम गोजोननाय फोरमायदों मासिगिरि लैथोमा बर'आ बेनि अनगायैबो गबसारा भिसिडिसिनि मासिगिरि लैथोमा बर'आ बुंबावोदि जाबायदि प्रधानमंत्री आवास योजना ग्रामीण न' मुलाम्फागिरि बिथांमोननियाव खौरां होआब्लाबो खौरांगिरिफोरखौ लाना थांनानै मुलाम्फागिरि बिथांमोननिफ्राय खौरां लादों थिग बेबादिनो प्रधानमंत्री आवास योजना ग्रामीण न'नि मुलाम्फागिरि बिथांमोननिसिमबो थांनानै खौरां लानानै फोसावनो खावलायहरदों হয় প্ৰথমে মই সকলোক নমস্কাৰ মিডিয়া বন্ধুক নমস্কাৰ জনাইছোঁ মই গবছাৰ ভিচিডিচিৰ চেয়াৰমেন হয় মোৰ নাম লৈথমা বড়ো যোৱা 2-3 দিনমান আগত মোৰ গবছাৰ ভিচিডিচিৰ Pmay-G ঘৰৰ বিষয়ে কেইটামান কথা উল্লেখ হৈছে তো প্ৰথমে মই আমাৰ যি Pmay-Gৰ যিখিনি ডাটা বা প্ৰগ্ৰেছ এই প্ৰগ্ৰেছখিনি মই দিবলৈ লৈছোঁ যোৱা কাঁচা হাউচত টোটেল টাৰ্গেট আছিল আমাৰ 631 এই 631ৰ ভিতৰত ফাৰ্ষ্ট ইনষ্টলমেণ্ট কমপ্লিট হৈ গৈছে আৰু যিখিনি ছেকেণ্ড ইনষ্টলমেণ্ট পাব লগা আছে বেনিফিচিয়াৰী সেইটো কমপ্লিট হৈ গৈছে থাৰ্ড ইনষ্টলমেণ্টখিনিত 459 মোৰ অৰ্থাৎ 459 জন থাৰ্ড ইনষ্টলমেণ্ট মানুহে কমপ্লিট হৈ কিনে কামখিনি কৰি আছে টোটেল 631ৰ ভিতৰত কমপ্লিট ঘৰ হৈছে 410 ঘৰ কমপ্লিট হৈছে তো এই যিখিনি কাঁচা হাউচৰ ঘৰ পোৱা বেনিফিচিয়াৰী এই বেনিফিচিয়াৰীৰ যিখিনি মানে আমাৰ প্ৰগ্ৰেছ এই প্ৰগ্ৰেছখিনি 65% প্ৰগ্ৰেছ হৈছে তো মই ভাবোঁ যে যিখিনি বেনিফিচিয়াৰী হিতাধিকাৰীবিলাক ঘৰ বনাই আছে তো তেখেতসকলে ভালদৰে ঘৰ বনাইছে বুলি মই প্ৰকাশ কৰিছোঁ আৰু যিখিনি তাৰ নেক্সট যিটো আৱাজ প্লাছৰ ঘৰ টোটেল টাৰ্গেট হিচাপে আমাক দিছিল 335 এই 335ৰ ভিতৰত চেংচন হৈছে 332 তো 332 হ'লে ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে আছে 278 মানুহজনৰ এটা কামখিনি অনগোয়িং হৈ আছে ছেকেণ্ড ইনষ্টলমেণ্ট হিচাপে পাইছে 178 তো তাৰে ভিতৰত থাৰ্ড ইনষ্টলমেণ্ট পাইছে বেনিফিচিয়াৰীবিলাক 26 অৰ্থাৎ 24টা তো তাৰে ভিতৰত যেহেতু আৱাজ প্লাছ হ'ল ঘৰ নতুন হিচাপে মানুহবিলাক কামখিনি অনগোয়িং হৈ আছে বা কৰি আছে কামবিলাক তো ইয়াৰ ভিতৰত টোটেল আমাৰ আৱাজ প্লাছৰ কমপ্লিট ঘৰ হৈছে 25টা তো এইখিনি আমি কৰাৰ পিছত যে মোৰ গবছাৰ ভিচিডিচিত কেইটামান মানে অভিযোগ আহিছে তো কি মানে এনেকুৱা অভিযোগ যে আমি অফিচিয়েলি হিচাপে আমি জানো যে যিমানখিনি বেনিফিচিয়াৰী হিতাধিকাৰী আছে তেখেতসকলে আমাৰ কামটো হ'ল তেখেতসকলক পইচা সোমাই দিব লাগে বেনিফিচিয়াৰী বাছ তাৰপিছত বেনিফিচিয়াৰী ঘৰখিনি আমাক কমপ্লিট কৰিব লাগে বাছ সেইখিনি কোনোবা বেনিফিচিয়াৰীবিলাক
যে কোনোবা থাৰ্ড পাৰ্টিৰ মানুহ কোনোবা অসুবিধা বা নিজৰ প্ৰব্লেমৰ কাৰণে কাৰোবা মেম্বাৰ কাৰোবা গাঁৱৰ মানুহ কোনোবা কাৰোবা যদি বনাব দিছে এই বনাব দিয়াৰ দায়িত্বটো আমাৰ নাই তো আমি কাকো বিনিবিচাৰিক নকওঁ যে কোনোবা ঠিকাদাৰ আহি কিনে কামটো কৰক বা আমাৰ ঘৰটো বনাই দিয়ক সেই চিষ্টেমত আমাৰ নাই মুঠতে আমি জানো যে বিনিবিচাৰি আমি পইচা দিছোঁ বা বিনিবিচাৰিয়ে ঘৰটো আমাক বনাই দিব লাগে বাছ সেইখিনি কথাই জানো কাৰণ আমি কোনোবা বেলেগ গাঁৱৰ মানুহ আহি কিনে যে তাক ঘৰটো বনাই দিছে কিবা কৰিছে সেইবিলাক আমি বেলেগ থাৰ্ড পাৰ্টি মানুহ ধৰিব নাযাওঁ কাৰণ পইচাটো সোমাই বিনিবিচাৰে কাৰণ সেই হিচাপতে আমি বস্তুখিনি চোৱা চিতা যায় তো মই মোৰ VCDC হিচাপে মই বহুতখিনি ছাৰ্ভে কৰিছোঁ কামো কৰিছোঁ প্ৰগ্ৰেছো ভাল আমাৰ তো সেই হিচাপত কেইটামান মানে সেইদিনাহে মানে মই গম পাইছোঁ যে মানে গাঁৱৰ এজন এটা হাজলপাৰা এটা গাঁৱৰ ৰেভিনিউ এটা গাঁও আছে এই তেখেতসকলৰ গাঁৱত মানে এজন বিনিফিচাৰী সুশীল ৰাজবংশীৰ মানে এটা অভিযোগ আহিছে তো এই অভিযোগটো মই ক'ব বিচাৰিছোঁ তেখেতৰ ল'ৰাটো হ'ল গুৱাহাটী থাকে গুৱাহাটী থকাৰ কিবা এটা প্ৰব্লেমৰ কাৰণে তেখেতে নিজৰ গাঁৱৰ ওচৰত কোনোবা সঞ্জয় বড়ো নামৰ মেম্বাৰ এজনক মানে তেখেতে ঘৰটো বনোৱাৰ দায়িত্ব দিছিল তো সেই দায়িত্ব দিয়াৰ মৰমে তেখেতে ঘৰখিনি পিন লেভেললৈকে বনাইছে তো বনোৱাৰ পিছত এতিয়া 2 মাহ না 3 মাহ এনেকুৱা কিবা এটা লেভ হৈ গ'ল তো লেভ হোৱাৰ বিনিময়ত তেখেতে মানে মোৰ ওচৰত যাই কিনে ঘৰটো কমপ্লিট কৰি আছে কমপ্লিট কৰাৰ পিছত মই যোনজন মানে থাৰ্ড পাৰ্টি মানুহ কাম কৰিছে কাম কৰা মানুহজনক মই অলৰেডি কৈছোঁ যে তুমি ঘৰটো যেহেতু দায়িত্ব লৈছা দায়িত্ব লোৱাৰ পিছত ঘৰটো কিয় বনাই দিয়া বনাই দিওঁ তাৰপিছত কৈছে হ'ব মই বনাই দিম বনাই দিম বুলি কোৱাৰ পিছত তেখেতে মানে বনাই দিয়া নাই ঘৰখন বনাই দিয়া নাই মানে তেখেতৰ মই গম পোৱা মতে ঘৰৰ কিবা এটা প্ৰব্লেম চলি আছে দেউতাকৰ মানে অলপ কেঞ্চাৰৰ বেমাৰৰ সেনেকুৱা কিবা প্ৰব্লেম চলি আছে তেখেতে মোক কথাখিনি স্পষ্টকৈ জনাইছোঁ তো জনাৱাৰ বিনিময়ত তেখেতকো মই ইমান প্ৰেছাৰাইজ দিব পৰা নাই বা দিয়া নাই কাৰণ যেহেতু তেখেতৰ ঘৰটো অনগোয়িং হৈ আছে সেকেন্ড ইনষ্টলমেণ্টহে পাইছে থাৰ্ড ইনষ্টলমেণ্ট আছে প্লাষ্টাৰ আছে জব কাৰ্ডৰ পইচা পাব লগা আছে বহুত কিবা কিবি কাম আছে তো সেই মৰমে আমি এইখিনি মানে কথাটো মই ক'ব বিচাৰোঁ তেখেতক যে তাৰ ঘৰ অনগোয়িং হৈ থকা সময়ত তেখেতক ঘৰত কোনোবা মানে গাঁৱৰ মানে যেহেতু আমাৰ পাৰ্টিক মানে আমাৰ ইউপিপিএলৰ পাৰ্টিক মানে চাব নোৱাৰা দুৰ্নীতি টাইপৰ মানুহবিলাক মানে ঘৰে ঘৰে বিচাৰি যাই কিনে তেখেতসকলক মানে শিকাই কিনে কিছু অভিযোগ মানে নিউজত অভিযোগ স্থাপন কৰিছে তো সেইবিলাক বেয়া হৈ আছে যে যোন মানুহে তেখেতসকলৰ ঘৰৰ বিষয়ে যদি নিউজ মাতি লৈ যায় কিনে যদি তেখেতসকলৰ যদি প্ৰব্লেমটো যদি ছ'চিয়েল মিডিয়াত দিব পাৰিছে তো বাকীখিনি যদি বাকী যোনবিলাক মানুহে মানে ঘৰ নবনোৱাকৈ বা ঘৰ বনাই কিনে বা কিবা এটা অসুবিধাত পৰি আছে সেইখিনি মানুহকো তেখেতসকলে কিয় চোৱা চিতা কৰা নাই এই 950ৰ ভিতৰত যদি যিখিনি মানুহ ঘৰ দিছোঁ এই ঘৰ দিয়াত বিনিময়ত যদি মোক যদি কিবা এটা বা কোনোবাৰ বিনিবিচাৰে কোনোবা বেয়া কাম কৰিছে বা কিবা মোৰ VCDC বেয়া কাম কৰা যদি তেতিয়া মানে দেখা মানে ক্লিয়াৰেশ্যন দিব পাৰে চাৰ্টিফিকেট দিব পাৰে তেতিয়া মই ৰাজ্যৰ ফালৰ পৰা বা আমাৰ পাৰ্টি দলৰ পৰা মই চেয়াৰমেনটোৱে পদত্যাগ কৰি দিম বুলি ভাবোঁ কাৰণ তেখেতে কি হিচাপত মোক ক'ব পাৰে বা আমাৰ VCDC কি হিচাপত ক'ব পাৰে যে তেখেতে যে ইমান বেয়া চকুতে চাই আছে তেখেতৰ কি আছে তেখেত VCDCৰ একো এটা বস্তু অনুদান নাই হা তেখেতে কি হিচাপত কথাখিনি ক'ব পাৰে যে মোৰ গবচাৰ VCDCখন মানে ঘোলা কৰিব মানে সদায় নিউজ ওলাই থাকিব যদি তেখেতে যদি মোৰ ওপৰত যদি কিবা নিউজ দিব পাৰে তেতিয়া দিয়ক মোৰ কোনো আপত্তি ক'ব লগা নাই যোন মানুহে তেখেতসকলৰ ঘৰৰ বিষয়ে কিবা এটা প্ৰব্লেমৰ কাৰণে বা কিবা বা ঘৰ বনাব নোৱাৰাৰ বা কিবা এটা অসুবিধাৰ কাৰণে যদি সিহঁতে কিবা এটা প্ৰব্লেম হৈছিল তেখেতসকলক মই কৈছোঁ যিখিনি মানুহৰ এতিয়া নিউজ আহিছে মই সেইদিনাহে গম পাইছোঁ মানে সিহঁতকো মই নিজে ঘৰত মাতি কিনে কৈছোঁ যে তহঁতে যিখিনি দায়িত্ব লৈ কিনে কাম কৰিছিল কামটো কমপ্লিট কৰি দিয়ক মানে লাষ্ট ৱাৰ্ণিং দিছোঁ সিহঁতে যদি কামখিনি কমপ্লিট নকৰে তেতিয়া মই তেখেতসকলৰ ওপৰত মই একশ্যন লোৱাটো ফাইনেল মই আজি এই প্ৰেছ মিটৰ যোগেদি মই কৈ দিছোঁ যে তেখেতসকলে যিখিনি মানে ঘৰ লৈছিল বনাই দিম বুলি ঘৰ লোৱাৰ যদি কমপ্লিট নকৰে
ডাইৰেক্ট মই তেখেতসকলক মই একশ্যন লোৱাত মই দায়িত্বত আছোঁ, এইখিনি মই কৈ দিছোঁ। লগতে মই আমাৰ যিটো দল UPPL দল তেখেতসকলকো মই কথাখিনি জনাইছোঁ আৰু দায়িত্ব দিছোঁ যে তেখেতসকলে যদি ঘৰটো নবনায় তেতিয়া আমি দল বা VCDC লগ হৈ কিনে তেখেতসকলক আমি পদক্ষেপ কৰিম। মানে কৈছে কি আমাৰ গবচাৰ VCDCখন মই ঘোলা কৰি দিম, তো তেখেতে কি হিচাপত কথাখিনি ক'লে যে ঘোলা কৰি দিম। মই এতিয়ালৈকে যিমান মোৰ নিজৰ VCDC 950 এবভ মই বেনিফিচিয়াৰী ঘৰ দিছোঁ, তো সেই হিচাপত মই নিজৰ ৰাইজৰ হিচাপৰ ফালৰ পৰা মই সুধিব বিচাৰোঁ যে তেখেতে কৈছে গবচাৰ VCDCখন খোলা কৰিব বুলি কৈছে, তো কি হিচাপত খোলা কৰিব বুলি কৈছে মই সেইটো জানিব বিচাৰোঁ। প্লাছ আমি যিখিনি কাম কৰিছোঁ ৰাইজৰ কাৰণে কাম কৰি আহিছোঁ বা উন্নয়নৰ কাৰণে কাম কৰি আছোঁ, যিহেতু আমি এটা দায়িত্ব এটা লৈ কিনে কাম কৰি আছোঁ, অকল মানে নিজৰ স্বাৰ্থত সিহঁতে মানে আমাৰ দলীয় বদনাম কৰাৰ বিনিময়ত তেখেতসকলে কিয় সেনেকুৱা কাম কৰি আছে কৰিছোঁ। আৰু মই কথাটো ক'ব বিচাৰিছোঁ, যোনজন মানুহে মানে আমাৰ লগত লাগি আছে সেই মানুহ হ'ল আমাৰ হাজোপাৰা গাঁৱৰ বাসিন্দা হয়। যিহেতু মই 900 ঘৰ মোৰ তাত মানে অনগয়িং হৈ আছে, তো সেই ঘৰ তেখেত বেনিফিচিয়াৰীসকলক মই সদায় যাইতো ঘৰৰ খবৰ ল'ব নোৱাৰে, তো মাজে নহয় মই প্ৰায় মানে আমি ইঞ্জিনিয়াৰ আৰু GPC বিলাকক লৈ কিনে মই ছাৰ্ভে কৰোঁ। তো ছাৰ্ভে কৰাৰ পিছত যিখিনি হিতাধিকাৰীবিলাকক কওঁ যে আপোনালোকে ঘৰটো কিয় বনোৱা নাই, তেতিয়া কয় সিহঁতে যে এই বাৰিষা সময় এতিয়া মাটি ক'ত বিচাৰি পাওঁ আৰু ইটাৰ দাম ইমান হৈছে, ৰটৰ দাম ইমান হৈছে, তো হ'ব বাবু চিন্তা কৰিব নালাগে, আমি ঘৰখিনি লাহে কৰি থাকিম। তো সেই হিচাপত আমি মানে যিহেতু বেনিফিচিয়াৰীয়ে কথাখিনি কয়, তো যিহেতু ঘৰটো বেনিফিচিয়াৰীয়ে বনাই না, তো সেই হিচাপত আমি বস্তুটো মানে কথাখিনি মানে ক'ব নোৱাৰা হৈ যায়। তথাপিও কৈ আহোঁ যে ছিষ্টেমত ঘৰটো বনাবি, ঘৰখন ছিষ্টেমত ওলাবি, তেতিয়া মানে আমাৰ ফালৰ পৰা বা অফিচিয়েলি ফালৰ পৰা কোনো প্ৰব্লেম নাই। তো মই সেইখিনি কৈ আহোঁ আমি বেনিফিচিয়াৰীকেইটাক। তো লাষ্টত মই শেষত মই এটা কথা ক'ব বিচাৰোঁ যে যিখিনি মানে আমাৰ গবচাৰ VCDCৰ যিখিনি মানে দুৰ্নীতিৰ কথাখিনি যে সেইদিনা পৰ্টেল নিউজসকলে মানে যিখিনি দেখাই দিলে মানে শংকৰ ৰাজবংশী দাদাৰ মানে উদ্যোগত, তো তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু যদি তেনেকুৱা আছে তেতিয়া দেখাই দিয়ক, তেতিয়া আৰু বেছি ভাল হয় কাম কৰাৰ মানে ছিষ্টেমত, মানে আমি তেতিয়া মানে বেছি গম পাওঁ। কোনোবা মেম্বাৰে কাম কৰা মনে কাম কৰাটো মানে তেখেতসকলে যাই কিনে মানে মোক ইনফৰমেশ্যন দিলা বা মানে দেখাই দিলা, তো বা গম পাবলা হ'ল, সেই গম পোৱাৰ বিনিময়ত মই তেখেতসকলক মই নিজে মাতি কিনে তেখেতসকলক মানে কথাখিনি জনা হৈছে বা ৱাৰ্ণিং দিয়া হৈছে ঘৰটো বনাই দিয়ক বুলি। তো সেই জেগাতে মই যিখিনি মানুহে কথাখিনি মানে উল্লেখ কৰি দিলা, তো তেখেতসকলক মই আকৌ মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সেনেকুৱা যদি আছে তেতিয়া ভালকৈ কাম কৰক, ছাৰ্ভে কৰক, তেতিয়া মই নিজৰ ফালৰ পৰা ভাল লাগিব। লাষ্ট আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ যিটো শংকৰ ৰাজবংশী দাদাই গবচাৰ VCDCক মানে চেলেঞ্জ কৰিছে যে গবচাৰ VCDCখন মানে খোলা কৰি দিম, মানে খোলা কৰক, মই চেলেঞ্জ দিছোঁ দাদাক যে কি হিচাপত খোলা কৰি থাকক। ময়ো যিহেতু ৰাইজৰ কাম কৰিম বুলি আহিছোঁ, ময়ো ৰাইজৰ কাম কৰি যাই থাকিম, মই ক'ব লগা নাই। আপুনি কোনটো এংগলত মানে গবচাৰ VCDCখন খোলা কৰক, মোৰ ক'ব লগা নাই। ময়ো মোৰ এংগলত ময়ো মোৰ নিজৰ স্থায়ী হিচাপত চেয়াৰমেন হিচাপত মই কাম কৰি যাই থাকিম। শেষত মই দাদাকো ধন্যবাদ জনাইছোঁ যে চেলেঞ্জ দিয়াৰ বাবে দিছোঁ। দাদাই যে যিখিনি মানে দুৰ্নীতি কামবিলাক দেখাই দিয়াৰ বিনিময়ত দাদাক মই ধন্যবাদ দিছোঁ যে দাদাই নিজৰ যিখিনি কাম এই কামখিনি নিজে কৰিছে, ঠিকে আছে। আমিও নিজৰ দলৰ প্ৰতি যিখিনি মানুহে দুৰ্নীতি কাম কৰিছে তেখেত যে ৱাৰ্ণিং দিছোঁ তেখেতসকলক। বাকী আমি যিখিনি পদক্ষেপ ল'ব লাগে দলৰ ফালৰ পৰা আমি পদক্ষেপ ল'ম।